কাউন্টিং to almost have hol just declaration of baki ase aru jitu কাউন্টিং যেটো দেখা গৈছে UPPL দলে 50,000তকৈ বেছি আমাতকৈ ভোট পাব এটো দেখা গৈছে তো ৰাইজে মেন্ডেট হিচাপে UPPLক ভোট দিছে এটো মই ক্যান্ডিডেট হিচাপে BPF ক্যান্ডিডেট হিচাপে মই গ্রহণ কৰিলো যদিও বা কষ্ট পাইছো তথাপি মই গ্রহণ কৰি লৈছো আৰু লাখ লাখ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী আমাৰ BPF শুভাকাংক্ষী BTC বাকিয়ে যেনেকৈ ভোট দি পেলাই মোক সহাৰি জনালে UPPLৰ নিচিনা যত বহুতো দল তেখেতসকলৰ লগত আছে আৰু সৰকাৰত আছে তেখেতসকলে আৰু তেখেতসকলৰ লগত one of the strongest political party BJP লগত আছে AGP লগত আছে JSP আছিলে গতিকে তেনেকুৱা ষ্ট্ৰং এটা দলৰ লগত মিত্ৰ দলৰ লগত BPF দলে অকলশৰীয়াকৈ যেনেকৈ টক্কৰ দিব পাৰিছে সেইটো যদি চাই তেতিয়া হলে BTC বাকিৰ যেটো আসল যেটো মনোভাৱ আমি হেতু দেখিবলৈ পাওঁ আৰু হেতু আমাৰ যদিও বা ভোটত আমি হাৰিম আমাৰ BTC বাকি যেটো মেন্টালিটি এটো হাৰা বুলি ক'ব নোৱাৰে আমি ইন আদাৰ সেন্স আমি জিকি আছো কাৰণ BPF দলে সৰকাৰত নাই আৰু অকলে কোনো দলৰ সাপোর্ট নলোৱাকৈ আমি ইমানখিনি ভোট পাবলৈ সক্ষম হৈছো ইয়াৰ কাৰণে মই সকলো BTC বাকি আৰু স্পেশালি এক নং কোকৰাঝাৰ লোকসভা সমষ্টি বাকি বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী জাতি গোষ্ঠী আৰু ভাষা বাকি মই BPF দলে বলে ভোট দিয়াৰ কাৰণে মই ধন্যবাদ দিছো আৰু লগতে আমাৰ UPPLৰ ক্যান্ডিডেট জয়ন্ত বসুমতাৰী তেখেতৰ জিকাটো নিশ্চিত হৈছে গতিকে মোৰ পালৰ পৰা মই আন্তৰিক অভিনন্দন দিছো শুভেচ্ছা দিছো কংগ্ৰেচুলেশ্যন দিছো আৰু মই আশা কৰিছো BTC বাকিৰ যি অভাৱ অভিযোগ আশা আকাংক্ষা এইবোৰ সৰু ডাঙৰ সমস্যাবোৰটো লৈ পেলাই তেখেতে পাৰ্লিয়ামেণ্টত ভালকৈ দেশৰ নেতাসকললৈ বুজাই দিব পাৰিব সংসদত তেখেতে দাঙি ধৰিব আমাৰ সমস্যাৰ ওপৰত বহুতো সমস্যা আছে আমাৰ BTC এইবোৰ সমস্যাৰ সমাধান বিচাৰি তেখেতে কাম কৰিব এটোকে মই আশা কৰিছো এই ইলেকশ্যনটো আমাৰ BPFৰ কাৰণে ডাঙৰ এটা লেসন ইয়াৰ পৰা আমি বহুতো শিকিলো আপোনালোকে জানে UPPL BJP AGP তেখেতসকলে একেলগে যিমান তেখেতসকলৰ মানে শক্তি আছে এই শক্তি প্ৰয়োগ কৰি পেলাই ইলেকশ্যনত নামিছে আমি BPF দলে অকল মানে আলন আমি ষ্টেণ্ড কৰিছো আৰু ৰাইজে সঁচাসঁচিকৈ BPF দলক ইমান ভাল পাইছে আৰু আমাৰ হাৰাৰ কথাটো আমি নকওঁ আমি জিকিছো ইন আদাৰ ৱৰ্ড যে ৰাইজে BPFৰ লগতে আছে আৰু সদায় থাকিব আগন্তুক দিনত আমাৰ ৰাজনীতি আৰু বেছি ষ্ট্ৰং কৰিবৰ কাৰণে আজি সেই ইলেকশ্যনত আমি যেটো অনুভৱ কৰিলো যেটো সন্মুখীন হলো যে সমস্যা আমি দেখিলো যেটো আমি পূৰণ কৰিব পৰা নাই সেইবোৰ পূৰণ কৰি পেলাই আৰু সেই শিক্ষাটো লৈ পেলাই আগন্তুক দিনত BPF দলক বেছি শক্তিশালী কৰিবৰ কাৰণে আমি কাম কৰিম ইয়াৰ আগত BTC ইলেকশ্যন আহিব আৰু সেই BTC ইলেকশ্যনত BPFৰ লগত যেহেতু BTC বাকি আছে যদিও বা এবাৰ MP ইলেকশ্যনত আমি জিকিব নোৱাৰিম বহুতো কাৰণ থাকিব গতিকে সেইবোৰ চাই চিতি আমি কেনেকৈ 2025 চনত BTC ইলেকশ্যনত আমি জিকিব পাৰিম ইয়াৰ কাৰণে আমি কাম কৰিম আৰু BTC জিকি পেলাই
2026 চনত এছেম্বলি ইলেকশ্যনত আকৌ BPF দল হিচাপে BTC অঞ্চলৰ যে 15টা সিট আছে সেই সিটৰ পৰা আমি কেনেকৈ জিকিব পাৰে ইয়াৰ কাৰণে আমি এতিয়াৰ পৰাই ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰিম যিবিলাকে নিজৰ স্বাৰ্থ এৰিব নোৱাৰে তেখেতসকলে আমাৰ দলৰ পৰাও গুচি গৈছে আৰু অন্য দলৰ পৰাও গুচি আহিছে আপুনি চাব UPPL এৰি পেলাইও বহুতে বেলেগ দলত গৈছে আৰু আপুনি অকল কোকৰাঝাৰ সমষ্টিত নহয় গোটেই দেশতে আপুনি চাব ইভেন BJP এৰি পেলাইও অন্য দলত গৈছে কংগ্ৰেছ এৰি পেলাই বেলেগ দলত গৈছে সেইটো হয় কিন্তু তেনেকুৱা ব্যক্তিসকলৰ দ্বাৰা এই দলৰ বিশেষ তেনেকুৱা মানে হানি নহয় আমাৰ দলৰ পৰা কয়েকজন দল এৰি পেলাই গুচি গৈছে সিহঁতৰ কাৰণে UPPL জিকিছে বুলি মই নাভাবো UPPL জিকিছে নিজৰ মিত্ৰজোঁটৰ যি ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজিটি তেখেতসকলে জিকিছে তাতে যেহেতু আপোনালোকে জানে যে যি পাৰ্টিয়ে চৰকাৰত থাকে তেখেতসকলে এডমিনিষ্ট্ৰেটিভ মেচিনাৰী বা টকা পইচা দি মানুহবিলাকক নিজৰ পিনি টানি ল'বলৈ বহুতো কাম কৰিব পাৰে আৰু মই ভাবো যেহেতু UPPL BJP ষ্টেটৰ আৰু কাউন্সিলতো গভৰ্ণমেণ্ট আছে এই সুযোগটো তেখেতসকলে ব্যৱহাৰ কৰিছে আৰু ভুলক্ৰমে আমাৰ ৰাইজে তেখেতসকলৰ ভুল যিটো প্ৰতিশ্ৰুতি মিছা প্ৰতিশ্ৰুতি এইটো আকৌ দ্বিতীয়বাৰৰ কাৰণে 2020 চনৰ প্ৰথম এই ভুলটো কৰিলে আকৌ এইবাৰ বহুতো আমাৰ BTC বাকীয়ে এই মিছা প্ৰতিশ্ৰুতিৰ প্ৰতি সঁচা বুলি ভাবিছে আৰু ইয়াৰ কাৰণে তেখেতসকলক বহুতো মানুহে ভোট দিছে আগন্তুক দিনত তেখেতসকলে বুজিব পাৰিব আৰু সেই সময়টো আমি ৰখি থাকিম এতিয়া আপোনালোকৰ স্থিতি আমি এতিয়ালৈকে কোনো দলৰ লগত মিত্ৰতাত অহা নাই আমাৰ ইণ্টাৰেষ্ট হ'ল BTC বাকীক আমি কেনেকৈ ভাল এটা ষ্টেটাছত আমি আনিব পাৰোঁ মানে BTCত কেনেকৈ আমি সঁচাকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী কেনেকৈ একত্ৰিত কৰিব পাৰে আৰু অঞ্চলত কেনেকৈ আমি উন্নয়নমূলক কাম কৰিব পাৰে এই তিনিটা উদ্দেশ্যটো লৈ পেলাই আমি কাম কৰিছোঁ আৰু আগন্তুক দিনতো সেইটোকে লৈ পেলাই আমি আগুৱাই যাম বিভিন্ন জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধানৰ কথা আছে সেইবোৰ আগত থৈ পেলাই যেন কোনো জাতি গোষ্ঠীৰ জাতীয় সমস্যা ৰাজনৈতিক সমস্যা অৰ্থনৈতিক সমস্যা শিক্ষাৰ সমস্যা বা সামাজিক সমস্যাবোৰ বাদ পৰি নাযায় ইয়াৰ কাৰণে BPF দল হিচাপে আমি কাম কৰি যাম লাষ্ট কোৱেশ্চন আছে বহুকেইটা সমষ্টিত কিন্তু UPPLৰ বিষয়ে আপোনালোকৰ যিটো ভোটিং পেটাৰ্ণ ট্ৰেণ্ডিংটো কিন্তু বাঢ়িছে ভোটৰ পাৰ্চেণ্টেজটো আপোনালোকৰ বাঢ়িছে BTC বাকী এতিয়াও BPFৰ লগতে আছে এইবাৰ ইলেকশ্যনত আপোনালোকেতো দেখিছে যেটো মই মিছা প্ৰতিশ্ৰুতি বুলি ক'লো যে অৰুণোদয় যেটো ফৰ্ম বিলোৱা ইলেকশ্যনত আগত ফৰ্ম বিচাৰি গ'লেও নাই বুলি কৈছিল কিন্তু ইলেকশ্যনৰ সময়ত কোড অফ কণ্ডাক্ট থাকোঁতেও এইটো সময়তে গাঁৱে গাঁৱে টাউনে ঘৰে ঘৰে গৈ পেলাই মনাত লৈ মানে অৰুণোদয়ৰ ফৰ্ম যাচি দিয়াটো এইবোৰ কিমান মানে বিশ্বাসযোগ্য কাৰ্য গতিকে সেইবোৰকে বহুত আমাৰ অশিক্ষিত আৰু আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলে কিবা এটা পাব পাৰে বা পাম এইটো আশাত ভোট দিছে এইটো আৰু কণ্টিনিউ কৰিব নোৱাৰে বেছি দিন সেইটো এই মিছা প্ৰতিশ্ৰুতিটো বাৰে বাৰে দেখি আহিছে গতিকে আগন্তুক দিনত আমি ভাবোঁ কোনোবা সেইবোৰ কথাত বিশ্বাস কৰি পেলাই আৰু ৰাজনীতি নকৰে ইয়াত আপোনাৰ এটা কথা লাষ্ট কৰি পাবলৈ আপুনি ভাবেনে নাভাবে আপোনাৰ ক্ষেত্ৰত এইটোতো আপোনালোকে দেখিছে ইলেকশ্যনত কিমান টকা বিলোৱা হৈছিলে আৰু আমাৰ ৱাৰ্কাৰসকলে সেই পইচা বিলোৱাটো বন্ধ কৰিবৰ কাৰণে পুলিচক জনাই দিছিল পুলিচে একো নকৰাৰ কাৰণে আমাৰ ল'ৰাবোৰে গৈ পেলাই সেইবোৰ বন্ধ কৰিব লগা হৈছে গতিকে সেইবোৰ প্ৰভাৱ থাকিব পাৰে Thank you. गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु
बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियेल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियेल हस्पिटाला। क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियेल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। MRM मेमोरियेल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमारजेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलजिस्ट, जेनेरेल मेडिसिन, डायबेटोलजिस्ट, OBS एन्ड गाइनो, कार्डियोलजी, जेनेरेल सार्जन, न्यूरोसार्जारी, एडभान्स लाप्रोस्कोपिक ENT सार्जारी डिपार्टमेन्ट, ऑप्थोमोलॉजिस्ट, सर्जिकल, गैस्ट्रोएन्टेरोलॉजिस्ट, न्यूरोसाइकेट्री, ऑन्को सार्जारी डिपार्टमेन्ट, डार्मेटोलॉजिस्ट, ऑर्थोपेडिक्स, रेसिडेंशियल मेडिकल ऑफिसर, इंटर फैसिलिटी यूनिट, फिजियोथेरापी, रेडियोलॉजिस्ट, हिस्टोपैथोलॉजिकल डिपार्टमेंट, यूरोलॉजिस्ट, इमरजेंसी डिपार्टमेंट, सिटी स्कैन, एक्स-रे, पैथोलॉजी डिपार्टमेंट, वैक्सीनेटर डिपार्टमेंट आरो MRM मेमोरियेल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन। लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन। गोबां मिथिनो थाखाय नैबे 9854 081 948 936 550 2048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।